স্যার ভালনে খবৰ কিন্তু কেমেৰা দেখিলে বহুত লাজ কৰে কিন্তু হাঁহনটো গুলপীয়া হাঁহন কিন্তু দেই একো নহয় দিয়া এজন স্কেনিং কৰিব দেখা পাইছে আপোনালোকে হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আজি মই গৈ আছোঁ অফিচ মই অফিচত কি কৰোঁ আৰু কি নকৰোঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰি আছোঁ আজি আৰু আমাৰ মালিককো চিনাকি কৰি দিম তাৰ আগতে মই আপোনাৰ তেলটো ভৰাই ল'ব লাগিব একদম তেল নাই আমাৰ বৰুৱানীক তেল ভৰাই লৈ গৈ মই অফিচ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই গাইজ আমাৰ হিৰ' ভাই এণ্টি মাৰিছে এইটো আমাৰ হিৰ' ভাই আহি আছে দেই হিৰ'কে ভাই সেই গাইজ ফাইনেলি হৈ গ'ল আৰু দিয়ক তেল ভৰোৱা টেংকি ফুল কৰি ল'লোঁ এয়া চাওক টেংকি ফুল হৈ গৈছে এতিয়া মই গৈ আছোঁ অফিচ আপোনালোকে চাই থাকক ভিডিঅ'টো অফিচত লগ পাই আছোঁ হা গাইজ হেল্ল' গাইজ ফাইনেলি আহি পাই গ'লোঁ আমাৰ অফিচ অলপ দেখাই দিওঁ আহক এইফালে লৈ আহক আৰু লগতে আমাৰ মালিককো অলপ চিনাকি কৰি দিওঁ আহক এয়া হৈছে আমাৰ বেগাত মানে আমাৰ মালিকক অলপ দেখাই দিয়ে আমাৰ ছাৰ ছাৰ ভালনে খবৰ কিন্তু কেমেৰা দেখিলে বহুত লাজ কৰে কিন্তু হাঁহনটো গুলপীয়া হাঁহন কিন্তু দেই আমাৰ ছাৰ একো নহয় দিয়া এইজনে আমাৰ মালিক হা এবাৰ আগত স্কেনিং কেনেকৈ কৰে দেখা দিয়ে অলপ দেখা নালাগে চাওক আপোনালোকে কেনেকৈ স্কেনিং কৰিব দেখা পাইছে আপোনালোকে মই আহি পাই গ'লোঁ এটা এতিয়া প্ৰথম কাষ্টমাৰ আমাক পঢ়াইছিলে আমাৰ চাহ হয় এইটো হৈছে চাহহঁতৰ ঘৰটো মই দি আছোঁ এই গাইজ ফাইনেলি অফিচৰ পৰা ওলাই আহিলোঁ আৰু দিয়ক 6টা আছিলে অফিচৰ ওচৰতে 5টা দিলোঁ এটা কেঞ্চেল হ'ল কেঞ্চেলৰ পইচাটো নাপাওঁ গ'ল আৰু কেঞ্চেলৰ পইচাটো আমাক এটা পাৰ্চেলত দিয়ে 15 টকাকৈ পিক আপত 15 টকা ডেলিভাৰত 15 টকা যদি কেঞ্চেল হয় কেঞ্চেলৰ পইচাটো নাপাওঁ আৰু এই গাইজ কেঞ্চেলৰ পইচা কি কৰিব আৰু উপায় নাই এনেকৈ চলিব লাগিব আৰু দেই গাইজ এইফালে আমাৰ বৰুৱানী এতিয়া যাই মই ঘৰত সোমামগৈ ঘৰত ভাতকেইটা খাই বৈ ফিল্ডত ওলাই যাম দেই গাইজ চাই থাকিব আৰু ভিডিঅ'টো সেই গাইজ ফাইনেলি আহিলোঁ দিয়ক আপোনাৰ ভাতকেইটা খাই পেলাই এতিয়া লাইনত এতিয়া মই কাষ্টমাৰক দি আছোঁ ফোন কৰি আছোঁ চাই দিব এইটো হেল্ল' গাইজ আজি পাৰ্চেল দি ভাল লাগিছে বতৰটো আজি সুন্দৰ হৈ আছে বৰষুণো দিয়া নাই ৰ'দো দিয়া নাই মধ্যমীয়া হৈ আছে সেইটো কাৰণে পাৰ্চেল দি ভাল লাগিছে বাৰু আধা পাৰ্চেল দি কমপ্লিট কৰিলোঁ আৰু আধা মানে আৰু 15টামান আছে আৰু এই 15টা দিম আৰু যিমানকেইটা মই ডেলিভাৰ দিছোঁ আপোনাৰ বেছি দেখা নাই 3টা 4টামান দেখাইছোঁ আপোনাক কেনেকৈ ডেলিভাৰ দিয়ে তাতে এটা মোবাইলটো আপোনাক গোটেইখিনি দেখাটো অলপ মুস্কিল হয় সেইটো কাৰণে যিমানকেইটা পাইছোঁ দেখাইছোঁ আৰু দেই গাইজ আৰু এইফালে আমাৰ বৰুৱানী ৰখি আছে আৰু 15টামান আছে সেই 15টা দি পিনে অফিচ যামগৈ আৰু দেই গাইজ চাই দিব ভিডিঅ'টো আছে পাৰ্চেল আপোনাৰ দোকানৰ মালিকজনৰ হয় পাৰ্চেল হেল্ল' গাইজ ফাইনেলি পাৰ্চেল দি শেষ কৰিলোঁ এতিয়া মই গৰু নিব আহি আছোঁ এয়া গৰু লৈ যাওঁ তথাপিও ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই গাইজ বাই বাই